মই ইয়াৰ আহমেদ আৰু আপোনালোকে চাই আছে ইয়াৰ আহমেদ ছাৰ্ভিচ পইণ্ট ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকে নিশ্চয় ডিম্পু বৰুৱা, নাগাৰী এণ্টাৰটেইনমেণ্ট আৰু বহুতো ইউটিউবাৰৰ যিবিলাক টি চাৰ্ট পিন্ধা হয়, টি চাৰ্টত আপোনালোকে তেওঁৰ চেনেলৰ নাম অৰ্থাৎ তেখেতৰ ফটো কিবা লগোৱা থাকে টি চাৰ্টসমূহত। কিন্তু আপুনি ভাবিছে নিশ্চয় মই এটা এনেকৈ টি চাৰ্ট কেনেকৈ পাওঁ, আপুনি নিশ্চয় চিন্তা কৰিছে। তো আজিৰ এই ভিডিঅ'ত আপোনালোকক শিকাই দিম সেইবোৰ টি চাৰ্ট আপুনি কম সময়ত কম খৰচত আপুনি কেনেকৈ পাব। চ' বলক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক জনাই দিওঁ। এয়াৰ আহমেদ ছাৰ্ভিচ পইণ্ট ইউটিউব চেনেলৰ প্ৰতিটো ভিডিঅ' আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰক। থেংক ইউ। বন্ধুসকল, আপোনালোকে চাই আছে এণ্টাৰপ্ৰাইজত মই মোৰ মোবাইলৰ যিটো প্লে ষ্ট'ৰত মই গৈছোঁ। তো প্লে ষ্ট'ৰত যোৱাৰ পিছত আপোনালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰি পেলাই এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব আৰু এই ডাউনলোড কৰাৰ কিছুমান টাৰ্মছ কণ্ডিশ্যন আছে, সেইবোৰ আপোনালোকক বাৰু মই দেখুৱাই আছোঁ, ঠিক আছে। তো প্লে ষ্ট'ৰত চিধাকৈ যোৱাৰ পিছত আপোনালোকে চাৰ্চ বাৰত লিখি দিব লাগিব এনেধৰণৰ ডেইলি অৰ্ডাৰ্ছ, যিটো হাইফেন এটা আছে, প্ৰিণ্ট ফটো অন ফটো কেছ কমা টি আপোনাৰ হাইফেন শাৰ্ট, ঠিক আছে। আপুনি চিম্পল এনেকৈ লিখি দিলে হ'ল DAILYORDERS অৰ্ডাৰ্ছ লিখি দিলে আপোনাৰ এইটো এপ্লিকেশ্যন খোল খাব। মই এপ্লিকেশ্যনটো খোল খুৱাই আপোনালোকক দেখুৱাই আছোঁ, ঠিক আছে। চ' এপ্লিকেশ্যনটো হ'ল এইটো। এপ্লিকেশ্যনটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব পাৰে, চাই লওক, মই থৈ দিছোঁ অলপ, স্ক্ৰীনশ্বট কৰি লওক আপোনালোকে। এই স্ক্ৰীনশ্বটটো কৰি আপোনালোকে ছেম টু ছেম আপোনালোকে প্লে ষ্ট'ৰত বিচাৰি উলিয়াই ল'ব, ঠিক আছে। আৰু যদি আপোনালোকৰ অসুবিধা হয় মই ডিছক্ৰিপশ্যনতো বাৰু লিংক দি দিম এইটো ভিডিঅ'ৰ, আৰু তাৰ পৰা আপোনালোকে ডাইৰেক্ট লিংকত গৈ ক্লিক কৰি ডাউনলোড কৰিব পাৰে, অৰ্থাৎ আপোনালোকে বিচাৰি উলিয়াব পাৰে। চ' বন্ধুসকল, মোৰ এইটো অলৰেডি ইনষ্টল কৰা আছে, চ' মই অ'পেন কৰিম, ঠিক আছে। চ' ইয়াত আনইনষ্টল অ'পেন ওলাই আছে, মই অ'পেন কৰি দি আছোঁ। এতিয়া আপোনালোকে চাওক, যিটো এপ্লিকেশ্যন মই কৈছিলোঁ আপোনালোকক ডেইলি অৰ্ডাৰ্ছ, এইটো এপ্লিকেশ্যনটো টোটেলি অ'পেন হ'ল। ত' প্ৰথম আপোনালোকে চাওক ফোন কেছ, ইয়াত চাই আছে আপোনালোকে ফোন কেছ, তাৰপিছত আছে টি চাৰ্ট, আৰু তাৰপিছত আছে কিচেন, তাৰপিছত আছে আপোনাৰ ডেস্কটপ প্লাছ, তাৰপিছত আছে ৱেল ডেচাৰ্ট, তাৰপিছত আছে এনেকৈ বহুতো আছে, পিল্লো মাউচ কিবা কিবি আছে, আৰু আপুনি য'তে লগাব খোজে। এতিয়া এইটো প্ৰথম আপোনালোকক দেখুৱাই দি আছোঁ, এইটো ফোন কেছ, যেনেকৈ ফোনৰ পিছফালে আপোনালোকে লগাব পাৰিব। নেক্সট আছে আপোনাৰ টি চাৰ্টত ফটো দিব পাৰিব, টি চাৰ্টত কিবা লগ' দিব পাৰিব, টি চাৰ্টত আপোনাৰ ইউটিউবৰ নেম লিখিব পাৰিব। তাৰপিছত আছে আপোনাৰ চাওক এইটো লকেট, চ' আপোনাৰ প্ৰিয় সতীৰ্থজনক দিব পাৰে এটা লকেটত আপোনাৰ ফটো লগাই পেলাই, চ' এইটো বহুত এটা বঢ়িয়া। আৰু তাৰপিছত আছে আপোনাৰ ডেস্কটপ পিকচাৰ, এইটো ডেস্কটপৰ কাৰণে, ডেস্কটপৰ যিটো পিছফালে লগোৱা হয় পিকচাৰ, এইটো পিকচাৰ। তাৰপিছত ষ্টিকাৰটো মানে, তাৰপিছত ৱালত লগোৱাৰ কাৰণে এইটো আপোনাৰ, আৰু তাৰপিছত আছে এইটো চাওক বহুতো আছে, এইটো মাউচৰ হেৰি, মাউচ পেড। তাৰপিছত এটা বহুত বঢ়িয়া, মোৰ চবতকৈ মস্তি লাগে এইটো কাপত যিটো ফটো লগাই পেলাই ইউজ কৰা হয়, এইটো ঠিক আছে, চাহ কাপত। চ' এইটো গিফ্ট, তাৰপিছত আছে এনেকৈ গিফ্ট, চ' মিৰৰত আপোনালোকে লগাব পাৰে, বঢ়িয়া, বহুত বঢ়িয়া আছে। কিন্তু আমি যিহেতু কথা পাতি আছোঁ, আজি আমি টি চাৰ্টত কেনেকৈ লিখিব পাৰিম। চ' আপুনি চিম্পলি এই টি চাৰ্টত ক্লিক কৰিব লাগিব। চাওক, টি চাৰ্টত ক্লিক কৰাৰ পিছত আপুনি লেডিজ নে জেণ্টছ, চ' ইয়াত মেন ওমেন আছে, আপোনালোকে যিটো আপোনাৰ হয় এইটো আপুনি চিলেক্ট কৰিব, মানে আপুনি ওমেন হ'লে আপুনি ওমেন চিলেক্ট কৰিব লাগিব, আৰু জেণ্টছ হ'লে জেণ্টছ। ইয়াৰ দাম হ'ব 549 টকা, ঠিক আছে। চ' আপোনালোকে চাওক ধুনীয়াকৈ, মই এটা অৰ্ডাৰ কৰিছোঁ, অৰ্ডাৰ অহাৰ পিছত মই আপোনালোকক সম্পূৰ্ণভাৱে মই দেখুৱাই দিম, ঠিক আছে। চ' মই জাষ্ট আপোনালোকক জনাই দিলোঁ আজি। এইটো চাওক, মই যিহেতু মেইন, চ' মই মেইনত ক্লিক কৰি চিলেক্ট বটম চাই আছে আপোনালোকে, ইয়াত চিলেক্ট বটমত ক্লিক কৰিব লাগিব। ঠিক আছে, এতিয়া মই হোৱাইটটো লৈছোঁ, চ' আপোনালোকে কালাৰ চেঞ্জ কৰিব পাৰে, তাত কালাৰ আছে। এতিয়া আপুনি ইয়াত চাইজ বাচিব লাগিব, আপোনাৰ SM মানে আপোনাৰ চেম্পল, তাৰপিছত আপোনাৰ কিবা এইবিলাক মই ইমান ভালদৰে নাজানো, তথাপি মই আইডিয়া হিচাপে কৈ আছোঁ। MA হ'ব, মিডিয়াম চাগে, LA হ'ব, লং, XL হ'ব নাজানো, XXL, এইবিলাক যিটো হয়। চ' মোৰ মিডিয়াম লাগে, চ' মই মিডিয়ামত ক্লিক কৰি দিছোঁ। ইয়াত চাইছে, মিডিয়ামত ক্লিক কৰাৰ পিছত আপোনালোকে মাজত ফটোখন, যিখন ফটো চাই আছে আপোনালোকে টি চাৰ্টৰ মাজত চাইছে এড ইমেজ, ঠিক আছে। চ' এড ইমেজত আপুনি ক্লিক কৰিব লাগিব। ইয়াৰ আৰু এটা কথা, এড ইমেজ কৰাৰ আগত আপোনালোকৰ ফটোৰ চাইজ লাগিব। এইটো আপোনালোকে চাই আছে, পিক ইমেজ চাইজ 1,705 x 2,090, ঠিক আছে, এনেধৰণৰ থাকিব লাগিব। আপোনালোকে ডাইৰেক্ট চিলেক্ট ইমেজত ক্লিক কৰি দিব। চিলেক্ট ইমেজ ক্লিক কৰাৰ পিছত আপোনালোকে লৈ ল'ব আৰু কিবা এটা ফটো, মই জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণে মই ল'লোঁ,
ঠিক আছে চাওক এইটো ফটো মই এড কৰিছোঁ ইয়াত ধুনীয়াকৈ এড হৈছে আপোনালোকে এডজাষ্ট কৰি ল'ব পাৰে কিন্তু আপোনালোকে যদি কয় না মোৰ চেনেলৰ নাম দি তেনেহ'লে আপুনি চেনেলৰ লগো এটা ডাউনলোড কৰি ল'ব ধুনীয়াকৈ ডাউনলোড কৰি পেলাই অৰ্থাৎ আপুনি এডিট কৰি ল'ব পিকচাৰ আৰ্ট আছে পিকচাৰ আৰ্টত এডিট কৰি ল'ব কৰি পেলাই লিখি ল'ব লিখাৰ পিছত আপোনালোকৰ ইমানখিনি হৈ গ'ল ঠিক আছে ইমানখিনি হোৱাৰ পিছত আপোনালোকৰ কনফাৰ্ম হৈ গ'ল চ' এতিয়া আপুনি কি কৰিব লাগিব এড টু কাৰ্ট চাইছে আপোনালোকে এড টু কাৰ্টত আপুনি ক্লিক কৰিব লাগিব চাওক এড টু কাৰ্ট ক্লিক হৈ গ'ল ক্লিক হোৱাৰ পিছত ইয়াত শ্বপিং চাৰ্জ আছে 50 টকা মানে 599 600 টকা 650 টকা আপোনাৰ টি চাৰ্ট আৰু টোটেল পেইণ্টিং লৈ আপোনাৰ পৰিব ঠিক আছে এতিয়া যদি ভাবিছে নাই মোৰ এডিটিঙৰ প্ৰব্লেম হৈছে বেলেগ এটা ফটো তেনেহ'লে আপুনি ডাইৰেক্ট এডিটত ক্লিক কৰিব পাৰে যদি আপোনাৰ এডিটিঙৰ প্ৰব্লেম নাই অলপ সময় লয় এপছটোৱে তো ডাউনলোডিং এডিটিঙৰ প্ৰব্লেম নাই তেনেহ'লে আপুনি আকৌ ডাউন কৰি দিব পাৰে ডাউন কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ ইয়াত চাই আছে তো ইয়াত চেক আউটত আপুনি ক্লিক কৰি দিব চাওক চেক আউটত ক্লিক কৰাৰ পিছত ওলাই আছে ইয়াত পাৰ্চনেল ইমেইল আইডি ফাৰ্ষ্ট নেম লাষ্ট নেম মোবাইল নম্বৰ আল্টাৰনেট মোবাইল নম্বৰ তাৰপিছত আছে এড্ৰেছ তো আপুনি এড্ৰেছখিনি বহাই দিব সম্পূৰ্ণ আপুনি এইটো এড কৰাৰ পিছত নেক্সট আছে নেক্সটত ক্লিক কৰিব ঠিক আছে চ' মই আৰু ক্লিক নকৰোঁ কিয়নো মই অলৰেডি অৰ্ডাৰ কৰিলোঁ আপোনালোকে নেক্সট কৰি পেলাই টাৰ্মছ কণ্ডিশ্যন কি আহে এইখিনি আপোনালোকে ফ'ল' কৰি ল'ব আৰু ফ'ল' কৰি আপোনালোকে অৰ্ডাৰ কৰক আপোনালোকৰ নামৰ লগো আপোনালোকৰ ফটো থকা টি চাৰ্ট এটা আপোনালোকৰ নিশ্চয় পিন্ধিব মন গৈছে ত' আপোনালোকে তেনেকৈ কৰি ল'ব পাৰে মানে ফটো যিটো উঠাব ভাল কেমেৰাৰে উঠাব DSLR হওক কিবা ভাল কেমেৰাৰে স্পষ্টকৈ একদম ক্লিয়াৰ ফটোখন ধুনীয়াকৈ এডিট কৰি ল'ব এডিট কৰি পেলাই আপোনালোকে আপলোড কৰিব তেনেহ'লে পেইণ্টিঙত আপোনালোকৰ ফটোটো মানে ক্লিয়াৰিটি আহিব ঠিক আছে তো আজিলৈ ইমানেই আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে আপোনালোকে লাইক কৰি দিয়ক আৰু যদি ইয়াৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰক ইনষ্টাগ্ৰামত মোৰ লিংক আছে তো লিংকত ফ'ল' কৰি পেলাই মোক কথা পাতিব পাৰে ফেচবুক লিংক আছে ইমেইল আইডিও আছে আপোনালোকে কথা পাতিব পাৰে চ' আজি ইমানেই লগ পাম নতুন এটা ভিডিঅ'লৈ বাই অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাওক জয় আই অসম